পোহৰলৈ আহিছে দেউৰেক আৰু বয়েকৰ লজ্জাজনক কাণ্ড গুৱাহাটীৰ লখৰাৰ উৰণ সেতুত বাইক ষ্টাণ্ট কৰা যুৱকৰ পৰিচয় ওলাল লখৰাত চলন্ত বাইকত চুম্বন দিয়া যুৱক মহিলাক আটক কৰিছে আৰক্ষী আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ' য'ত দুয়ো যুৱক যুৱতীৰ যি চুম্বন দিয়া ভিডিঅ' সেই ভাইৰেল হৈছিল আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে যুৱকৰ সন্ধান বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে পামহিৰ পৰা আৰক্ষীয়ে আটক কৰিছে বিজয় মুণ্ডা নামৰ যুৱকজন আৰু চুম্বন দিয়া মহিলাগৰাকীক অভিযুক্ত বিজয় মুণ্ডাৰ বয়েক বুলি জানিব পৰা গৈছে বাইকৰ গৰাকী ৰাকেশ মণ্ডলকো আটক কৰিছে আৰক্ষীয়ে আৰু গুৱাহাটীৰ লখৰা উৰণ সেতুত লজ্জাজনক কাণ্ড কৰিছিল দেউৰেক আৰু বয়েকে আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতে এতিয়া আটক কৰা হৈছে ষ্টাণ্ট প্ৰদৰ্শন কৰা যুৱকক আৰু সেই যুৱকৰ আচলতে পৰিচয়ও ওলালে লখৰাত চলন্ত বাইকত চুম্বন দিয়া যুৱক মহিলাক আটক কৰিছে আৰু সেই ভিডিঅ' আপোনালোকক আমি দেখুৱাইছো আচলতে কিদৰে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত লজ্জানত কৰা আচলতে এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছিল আৰু কঠোৰ নিৰ্দেশৰ পাছতে যুৱকৰ সন্ধান বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে পামহিৰ পৰা আৰক্ষীয়ে আটক কৰিছে বিজয় মুণ্ডা নামৰ যুৱকজনক আৰু চুম্বন দিয়া মহিলাগৰাকী অভিযুক্ত বিজয় মুণ্ডাৰ বয়েক বুলি জানিব পৰা গৈছে আৰু আশ্চৰ্যকৰভাৱে দেউৰেক আৰু বয়েকৰ মাজতে আচলতে এই কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতে ভিডিঅ' ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হৈ পৰিছিল আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত এতিয়া আটক কৰিছে যুৱকজনক বাইকৰ গৰাকী ৰাকেশ মণ্ডলকো আটক কৰিছে আৰক্ষী আৰু গুৱাহাটীৰ লখৰা উৰণ সেতুত লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল বয়েক আৰু দেউৰেকে আৰু তাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ' আৰু গুৱাহাটীৰ লখৰা উৰণ সেতুত এনেদৰে বাইক ষ্টাণ্ট কৰা যুৱকৰ অৱশেষত পৰিচয় ওলাল লখৰাত চলন্ত বাইকত চুম্বন দিয়া যুৱক মহিলাক আটক কৰিছে এতিয়া আৰক্ষীয়ে আমি সেই ভিডিঅ' আপোনালোকক দেখুৱাইছো এনেদৰে যি লজ্জাজনক কাণ্ড আচলতে সংঘটিত হৈছিল লখৰাৰ উৰণ সেতুত চলন্ত বাইকত চুম্বন দিয়া যুৱক মহিলাক এতিয়া আৰু আটক কৰিছে আৰক্ষী আৰু এনেধৰণৰ এটা ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল আৰু দুয়ো যুৱক যুৱতী আচলতে বয়েক আৰু দেউৰেক বুলি অৱশেষত পৰিচয় ওলাল পামহিৰ পৰা আৰক্ষীয়ে আটক কৰিছে বিজয় মুণ্ডা নামৰ যুৱকজনক আৰু চুম্বন দিয়া মহিলাগৰাকী অভিযুক্ত বিজয় মুণ্ডাৰ বয়েক আৰু বাইকৰ গৰাকী ৰাকেশ মণ্ডলকো আটক কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ লখৰা উৰণ সেতুত লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল দেউৰেক আৰু বয়েক আৰু অৱশেষত পৰিচয় ওলাল দুয়োৰে আৰু আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে